তো হে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি মানে 10 এপ্রিল মেট্ৰিকৰ ৰিজাল্ট দিব। এতে গোটেইকেইটা চলি আছে গাইস। কেনেকুৱা অনুভৱ? ভালে অনুভৱ। ৰিজাল্ট কেনেকুৱা হ'ব? ৰিজাল্ট কেনেকুৱা হ'ব? ৰিজাল্টটো ভাল হ'ব না? ভাল হ'ব না ৰিজাল্ট? এতিয়া কেতিয়া বাজিল? 10:30 ৰিজাল্ট আহিব। পাৰ্টি খাব নামতা ও গাইস ওকে সে মারা কয় কে বললি তো গাইস এতিয়া বাজিল 9:51 আৰু 40 মিনিট টাইম আছে গাইস 10:30 ৰিজাল্ট দিব এনে তোৰ কেনেকুৱা অনুভৱ এনে ৰিজাল্ট কেনেকুৱা হ'ব লেবা সেজন ফ্ৰেণ্ডৰ ঘৰত আহি গেলো কেনে মজা ৰিজাল্ট কেনেকুৱা হ'ল মজা হৈছে কংগ্ৰেচুলেশ্যন থ্যাংক ইউ ব্ৰাদাৰ তো আবেলি দেখি আইছো আপোনালোকক পাৰ্টি খাব গেলে তো গাইছ আৰু এজন ফ্ৰেণ্ডৰ ঘৰত যাইছো এনেকে লাগিছে মনটো মজা লাগিছে দেখ গাইছ চাই থাকক আয়ে তো গাইছ এজন ফ্ৰেণ্ডৰ ঘৰত আহি গ'লো কেনে গাইছ ৰিজাল্ট আহি গ'ল কেনে হ'ল ৰিজাল্ট কেনে হ'ল ৰিজাল্টটো বেয়াও হোৱা নাই ভালো হোৱা নাই মাজত আছে ফাৰ্ষ্ট ডিভিজন পাইছোঁ এখনত লেটাৰো আছে এনে কেনে অনুভৱটো বেয়া নহয় পাইছোঁ দিয়ক যি ভালে হৈছে বেয়া হোৱা নাই ইমান পাৰ্টি খাব নামতা নেকি পাৰ্টিটো আহি যাব খাব সকলোৱে A few moments later. কি হৈছে তই আগে খাবাৰছে তই হা এবাৰ লৰাজত থাকে তো গাইছ এবাৰ লৰাজত থাকে তাৰে একবাৰ গাইছ আকিলত থাকে কিছু জিম পুরা হ্যাঁ হয়ে গাইছ মেট্রিকের গাইছ পার্টি খাবাইছলু পূজা চুরি এইটা পূজা চুরি আসি বুঞ্জলাবার এইটো দাউৰি আছে ভিডিঅ' কৰলা লোকে খোৱা এটা ওলাই আহিছে গাইছ খোৱা এটা ওলাই আহিল বৰ্তমান এটা খোৱা ওলাই আহিল সেইফালে দুটা ৰখি আছে খোৱা দুটাই আহিল এটা খাবা নাপাওঁ ওলাই আহিল চাইকেলখন খালাকে পৰবাৰাই বহুত টাইম খালা এই দুটাই গলা চুৰ কৰে মটৰ পিঠা চুৰ গলা চুৰ তো গাইছ লাষ্ট আমিনুলতাত আহি গ'লোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ বাই বাই থেংক ইউ